তো আৰু এইফালে বোলে পিঁয়াজ চিয়াজ কাটি আছে আৰু আমাৰ বাইদেৱে মানে শ্ৰীমতী নিজে বেলিলে আৰু নিজে মানে তো ভগৱানে আৰু তোমাৰ নিচিনা স্বামী দিয়ক যেনেকৈ তুমি কেমেৰাত কৈছোঁ বুলি সঁচাকৈ ভাল কৈছোঁ। তো হেল্ল' বন্ধুসকল, পুনৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বাহিৰত থকা যিহেতু সকলোৱে গম পায় ডিউটি যাবই লাগে, তো ডিউটিৰ পৰা আহি মাংস অকণমান লৈ আহিলোঁগৈ আৰু বনাম এটা বেলেগ চিষ্টেমত। তো ভিডিঅ'টো চাই দিব, কোনো স্কিপ নকৰিব। বনোৱাৰ আগত আৰু মই লৈ আহিছিলোঁ পানীপুৰি। আমাৰ ইয়াৰ শ্ৰীমতীৰ পৰা পানীপুৰি খাবলৈ লাগি গ'ল আৰু পূৰা যাইছে আৰু কেনেকুৱা মজা হা পানীপুৰি ফেভৰেট। খাই লোৱা, তো মোকো দিয়া এটা খাই লওঁ। তো ময়ো এটা পানীপুৰি খাই ল'ম আৰু গা ধুই আহি বনাম আমাৰ মাংসটো বৰ বেলেগ চিষ্টেমত। তো ভিডিঅ'টো সকলোৱে চাব। যি কি নহওক হাতখন নোধোৱাকৈ এটা ভৰাই দিওঁ আৰু মুখত একদম ডিঙি ঘটিটোতে লাগি গ'ল। যে হাঁহচোন বাৰু চাওঁ এতিয়া মোক আৰু দিয়া চকু পানী উলিয়াই পেলাই নোখোৱা মানুহ যে আমি भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब তো যে কি নহওক আৰু এটা বহাইছে খাই লওঁ। তো খাই পেলাইতো চিধা যাম মই গা ধুবলৈ। তো গা ধুই আহি বনাই আছোঁ মাংস বেলেগ প্লাছ শুকান ৰুটি। তো গাহি গ'লোঁ গা চা ধুই আৰু এতিয়া বনাম। তো প্ৰথমে মাংসটোৱে দেখাই দিছোঁ আৰু জানো এয়া মাংস লৈ আহিছোঁ মানে দাইলৰ লগত বনামতো, যিহেতু অকণমান পেষ্টটো অকণমান ডাঙৰকৈ আনিছোঁ। তো আৰু এইফালে বোলে পিঁয়াজ চিয়াজ কাটি আছে আৰু আমাৰ বাইদেৱে মানে শ্ৰীমতী যে কি নহওক এতিয়া বনাম মানে মাংসখিনি দাইলৰ লগত, মচুৰ দাইল প্লাছ ব্ৰইলাৰ। তো যিহেতু মানুহ দুটা আৰু এটা মানুহ জুখি দিছোঁ আৰু দুটা মানুহ, তো সেয়াই দাইলে বনাম এসাঁজৰ কাৰণে। এতিয়া আৰু কমকৈ বনাইছোঁ, ঘৰতে গ'লে সৰহকৈ বনাব লাগিব, এতিয়া ঘৰত নাই ন। দাইল মানে আৰু প্ৰথমে কেলৈ দাইল ধুই লৈছোঁ মানে মাংসটো দাইলৰ লগত বনাব ন, যিহেতু দাইলটো প্ৰথমে বইল হ'ব লাগিব। বইল কৰিবৰ কাৰণে প্ৰথমে দাইলটো অকল ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, মানে ইয়াত অলপ কিবা কিবি দিয়া বেলেগ চিষ্টেমত গ'লে খাবলৈ বৰ বেলেগ হৈ যাব। তো এতিয়া আৰু দাইলখিনিত মই অকণমান দিম নিমখ, মানে দাইলখিনিৰ কাৰণে জোখত দিম আৰু হয় নেকি বিকিবলৈ লৈছা নেকি গাখীৰ নেকি? হ'ব এয়া মানে তো পাতি দিলোঁ কেৰাহী আৰু এইফালে হৈ গ'ল মাংস। তো বন্ধুসকল আমাৰ কেৰাহী গৰম হৈ গ'ল, যিহেতু তেল দিওঁ ঢালি আৰু দিলোঁ ইয়াত তেজপাত খিলা অকণমান দি লৈছোঁ। তেলটো গৰম হৈছে কেঁচাও হৈ গৈছে আৰু এতিয়া আমি দি দিম ইয়াতে পিঁয়াজখিনি। পূৰা হুইচেল 6-7টা 10টা যিমান পাৰে সিমান মাৰি দিব, যাতে দাইলখিনি পূৰা গলি পানী হৈ যায়। পিঁয়াজখিনি অকণমান গলক আৰু ৰচুনখিনি এইফালে চোন ৰচুনখিনিচোন খুন্দাই নাই আৰু ৰচুনখিনি মই গ্লাছ এটাতে বককৈ ভৰাই লওঁ। আদা ৰচুনখিনি যিহেতু লাগিবই। আমি এতিয়া ইয়াতে দি দিম শুকান জলকীয়া 4টা, অকণমান ৰঙচুৱা হৈছে আৰু যিহেতু পিঁয়াজখিনি। আমি ইয়াতে এতিয়া দি দিম মাংসখিনি। অকণমান দি দিলে ধৰক সোনকালে পানীখিনি ওলাই আহিব। নিমখটো আৰু অকণ মাংস দাইল কিমানটো কেইটা মানুহৰ জোখত বনাই দি ল'ব। আমি 2টা মানুহৰ জোখত আৰু দাইলত যিহেতু এই মাংস অকণমান মানে দাইলত যিহেতু নিমখ দিয়ে দিলে আৰু ইয়াত অকণমান কম পৰিমাণে দিম নিমখটো। ইয়াতে এতিয়া দি দিওঁ আমি এইটো চবতকৈ এইটোতো আৰু 1 নম্বৰ আৰু নিজে জাষ্ট মাংসই নবনিব, যিহেতু ইয়াত হৈ গ'ল আমাৰ ৰচুন আৰু আদা দি দিম এনেকৈ। মানে ৰচুনটো মই একেবাৰে তেলতে দিয়া নাই, কিয় মানে ইয়াত মাংসটোৰ ওপৰত দিছোঁ, যাতে এইটো অকণমান ৰচুনখিনি যাতে এটা কেঁচা কেঁচা ভাৱ আহে, আদাখিনি ৰচুনখিনি। সেইটো কাৰণে মই মাংসখিনিৰ লগত মানে দিছোঁ, তেলত দিয়া নাই। আৰু মানে আলুকেইটকা অকণমান সিজিবলৈ টাইম লাগি যাব ন, মানে মাংস লিখিয়াই দিছোঁ আলু। তো মছলা হালধি চালধি এতিয়ালৈকে মই দিয়া নাই, যাতে এইখিনি অকণমান ভিতৰলৈকে অকণমান গৰম ভাৱটো মানে ধুনীয়াকৈ সিজে। তো অলপ দেৰি কাৰণে ঢাক মাৰি দিছোঁ আৰু
চাউল ঠাণ্ডা পানী দিলে নে? ঠাণ্ডা পানী নিবা ফ্ৰিজৰ পানী দিয়া মাংসখিনি কি হৈছে চাওঁ কালাৰ বৰ বেলেগ চেণ্টটো ওলাইছে আৰু মানে হেৰিয়ৰ জোৰত আৰু নহৰু আদা জোৰত স্পিডৰ মুঠা ভোক লাগিছে ন মাংসই হ'ব আগতে কি দিলোঁ দেখিলে আদা ৰচুন তাৰপৰা আপোনাৰ দি দিলোঁ আমি পিঁয়াজটো প্ৰথমে চবেই দিবই আৰু মাংসখিনি এতিয়া এনেকৈ ভাজি আছোঁ তো তেজপাতটো মেইন লাগিবই নহ'লে ইয়াৰ টেষ্টে বেলেগ কৰি দিব যিহেতু দাইলৰ লগত খেলটো হ'ব তো ইয়াত আমি এতিয়া একেবাৰে চাই যাব এতিয়া মছলা কি এড কৰিম দেই জিৰা দি দিম আধা চামুচ ধনিয়া ঠিক ধনিয়াও সেনেকৈ আধা চামুচ দিম মিক্সিং মছলা হয় অকণমান এনেই জাষ্ট দি দিওঁ আৰু তো এতিয়া ইয়াতে দিম অকণমান হালধি একদম কমকৈ দিম যাতে মছলা অলপ দিছোঁ যিহেতু আৰু দাইলতো কালাৰ আহিবই চিকেন মছলাৰ পৰা দি দিম 1 চামুচ ৰেড চিলিও দি দিওঁ আৰু ইফালে দাইলৰ লগত বনাম যিমান ৰেড চিলি দিবৰ কাৰণে পেটটো কৰিব কাৰণ দাইলে আকৌ মাংসখিনি মোৰ বগাই কৰিব এইখিনিতো দেখিলে চবে তো এইখিনি দিবলৈ একেবাৰে নাপাৰোঁ মানে যদি এইখিনি কম বেছি পৰিমাণে দি দিয়ে মানে মাংসটোৰ টেষ্টটো বেলেগ হৈ যাব খাবলৈ যিহেতু আপুনি যেতিয়া লৈ কাঢ়ি খাবলৈ দিব তো টেষ্টটো ভাল হ'লে নিজকো ভাল লাগিব নিজে খোৱাৰ পাছত কোনোবাই যদি কৈ তো মাংসখিনি এতিয়া মোৰ হৈ গৈছে কালাৰটো এনেকুৱা তো মই আৰু অকণমান দি মানে ইয়াক এতিয়া ঢাকি দিম আৰু অকণমান হৈ লওক তাৰপাছত বিলাহীটো দিম আৰু অলপ পাছত আৰু দাইলখিনি আমাৰ এইফালে হৈয়ে আছে এয়া দাইল চাগে ঠাণ্ডা হ'লেই ককা ঠাণ্ডা দাইল একদম এনেকুৱা হৈ আছে এয়া দাইল একদম এনেকুৱা হৈ আছে আৰু পানী হ'বহে লাগিছিলে হৈছিলোঁ মৰাবহে লাগিছিলে অলপ তো মাংসখিনি গাড়াটো হৈ গ'ল ইয়াতে এতিয়া মই দিম দাইলখিনি ঢালিম মেইন আৰু মাংসৰ দাইল হৈছে যিহেতু খেলিব আমাৰ আৰু এতিয়া ঢাকি দিম অকণমান তো পূৰা মানে অকণমান গ্ৰেভি হৈ যোৱালৈকে অকণমান শুকাব আলুও চাগে সিজি গ'ল মাংসও সিজিল আৰু ইমান তো চিকেন দাইল মানে আমাৰ হৈয়ে গৈছে আৰু তো এইখিনি এনেকুৱা হৈ গ'ল দেখিবলৈ গুণটো ধুনীয়া ওলাইছে খাবলৈ কেনেকুৱা হ'ব নাজানো কিন্তু আগে পিছে বনোৱা খাবলৈ ভালেই হয় তো আমাৰ ধনিয়া নাই ধনিয়াটো দি দিলে আৰু এটা ধুনীয়া মানে চেণ্ট ওলালহেঁতেন আৰু ইয়াত তো এইফালে ৰুটি এয়া হৈছে কেইটা হ'ল 1 2 3 4 5 6 7 8 9 10টা 8টা জোখতে বনাইছোঁ 10টা হৈ গ'ল মই 2টা বেছিকৈ তুমি আকৌ 4টা খাই দিবা নহয় চব্জিটো এনেও হেভি হা টকা ঢালি দিয়া নেকি এইটো লেতেৰা নকৰিলেও হ'ব ন এতিয়া এনেকুৱা হৈ গ'ল আমাৰ মাংস দাইল মাংস ডাল চিকেন আমাৰ এইটো কি দাল আমাৰ মানে এইটো ডাল চিকেন কি চিকেন ডাল দাইল কোৱাচোন ৰুটি নিজে বেলিছা নিজে পইচা কেনেকুৱা লাগিছে ভালেই লাগিছে চাউলটো নাহিব নেকি ভাজি চাউল আহিব যাব লাগিব চাগে ভাজি যাম নেকি এইটো হ'ল কাম এতিয়া আকৌ পুৰি বনোৱাটো বেছিকৈ কৰিছে নি কষ্ট কৰিব লাগিব তেতিয়াহে ধুনীয়াকৈ হ'ব ধুনীয়া এতিয়া মানে ৰুটিবোৰ হৈ গ'লে হৈ গ'ল ন নিজে বেলিলে আৰু নিজে মানে তো ভগৱানে আৰু তোমাৰ নিচিনা স্বামী দিয়ক যেনেকৈ তুমি পইচাটো কামলৈ সহায় কৰা তুমি अरे कहना क्या चाहते हो पत्नी तो या মানে আমাৰ ৰুটি হৈ গ'ল আৰু পুৰা তো বন্ধুসকল আমাৰ ৰুটি চুটি আৰু তো এয়া মানে আমাৰ ডাল চিকেনটো ৰেডি হৈ গ'ল এয়া খাবলৈ আহিছোঁ মই মানে খায়ে দিলোঁ ৰুটিটো অকণমান মই আঙুলিটোত লাগিলে চেকেলেকি চাইছিলোঁ ইমানেই মজা হৈছে নহয় তো এতিয়া মোবাইলতনো আৰু তাৰিফ কৰিলে তো কেনেকৈ গম পাব বেয়া হ'লেও ভাল ভাল হ'লেও বেয়া তো নিজে একবাৰ বনাই খোৱা তো সঁচাকৈ বহুত টেষ্টি হৈছে শুনো কওঁ তই যদি সঁচাকৈ কেমেৰাত কৈছোঁ বুলি সঁচাকৈ ভাল ক হা কৈ নাথাকোঁ
তো আমিও খাই লওঁ তো আমাৰ কোম্পানীত কেনেদৰে কাম কৰা হয় মানে তো কোম্পানীৰ এটা ক্লিপ আপোনালোকক দেখাইছোঁ তো চব আৰু আমি এতিয়া খাই লওঁ আৰু মজাকৈ তো এয়াই কোম্পানীৰ কাম যিহেতু কাপোৰৰ কোম্পানী হয় কাপোৰ চিলাব লাগে আৰু এনেদৰে বহি থাকিব লাগে প্ৰায় 8 ঘণ্টা সময় 8 ঘণ্টা ডিউটি হয় তো কষ্ট হয় পইচা ঘটাটো ক'ত সহজ এতিয়া কৰি বহি এনেদৰে তো হৈ গ'ল আৰু শুবলৈ এতিয়া তুমি শুবলৈ আহিলে নি তো আমাৰ এইখনে আৰু দলিচা আমাৰ হৈ গ'ল আৰু বিচনাৰ পৰা এইখনতে আমি যিহেতু বাহিৰত আছোঁ আৰু কয় নহয় কথাতে বোলে খাব জানিলে চাউলে চিয়াবলৈ বহিব জানিলে মাটি তো শুব জানিলে আমাৰ এখনে আৰু নিজৰ সপোনৰ দলিচা বিচনা যি বুলি ভাবে আৰু এইখনে আৰু আমাৰ দলিচা এইখনে আৰু এইখনতে আমি শুই আৰু দিনবিলাক কটাই আছোঁ আৰু ইয়াত যে কি নহওক যদি আপুনি কিবা এটা কৰি আছে কোনোবাই যদি হাঁহিছে তো হাঁহিবলৈ দিয়ক সেই হাঁহি উৰাই দিয়ক যদি আপুনি কেনেবাকৈ ভাবিছে আপোনাৰ ঘৰৰ পিয়ালি খানি আপুনি শুন উলিয়াম বুলি তো উলিয়াওক কষ্ট কৰক তো কষ্ট কৰিলে হ'ব যত্ন কৰিলে যেনেকৈ যত্ন পায় কষ্ট কৰিলেহে ফল পাব কৰি থাকক লোকৰ হাঁহি ইগন'ৰ কৰক আৰু এটা কথা মনত ৰাখিব নিজৰ বুদ্ধি শিলৰ গুটি লোকৰ বুদ্ধি আৰু কি গম পাইছে নহয় হয়নে তো আৰু বেছি দেৰি নকৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল এতিয়া গতিকে শুম আৰু নতুন চেনেলটো আপোনালোকে অকণমান আমাক মৰম চৰম দিব আৰু এনেকৈ ভিডিঅ' বনাইছোঁ যেতিয়া আপোনালোকৰ মৰমে মানে আমাক ভিডিঅ' বনাবলৈ প্ৰেৰণা দিব চ' ভিডিঅ'টো আমাৰ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ হ'ম তেতিয়ালৈকে বাই শুভৰাত্ৰি